প্ৰমোদ বড়োতো এইটো ভুৱা নীতি ৰিভাজে নাই। বিটিচিৰ কাৰণে বিটিচি কোনে গুৰি ধৰোঁতা আছিলে? বিটিচিখন যে হ'ল কোনে কৰিছিলে? বিটিচিৰ গুৰি ধৰা আছে হাকাৰ মায়ে না। আমাৰ পৰ্বতজৰাৰ MCLA আমাৰ যিটো আমাৰ মুনমুন বাইদেউ ডাঙৰীয়া আছেই, মুনমুন বাইদেউ ডাঙৰীয়াৰ আজিৰ পৰা নহয়, মুনমুন বাইদেউ ডাঙৰীয়া যেতিয়ালৈকে আমাৰ BTC চৰকাৰ এখন বনাইছিলে তেতিয়াৰ পৰা সিহঁতে আমাৰ ওপৰত ভালকৈ কাম কৰিছিলে। যেতিয়া গছত ধৰাইছিল তেতিয়াও আমি যোগদান কৰিছিলোঁ। আৰু BTC চৰকাৰৰ আমাৰ যিমান কাম মুনমুন বাইদেউ কৰিছে আমাৰ পৰ্বতজৰাত, আজিলৈকে হয়তো কোনোবাই কৰা নাই। আৰু আশা কৰোঁ আগন্তুক যিটো ইলেকশ্যন জিতাৰ পিছত যিমান আমাৰ নিবনুৱা আছে, ৰাস্তা ঘাট আছে, সব কৰিব বুলি আশা ৰাখিছোঁ। কিবা ভুল ভ্ৰান্তিৰ কাৰণে মই আমাৰ গ্ৰুপ এটা আছে, অনলি মহিলা আছে, পুৰুষ আছে, সকলোৱে গোটেইখিনি আমি নিয়ম নীতি কংগ্ৰেছৰ যিটো মানে দেখিলোঁ আমি সকলোৱে, তাৰ নিয়ম নেচাৰটো ভাল নহয়। সেইকাৰণে আমি আকৌ সিদ্ধান্ত ল'লোঁ যে চৰকাৰটো আমাৰ BPF আহিবই, অলৰেডি হৈ গৈছে। আমি সকলোকে ৰাইজক লৈ আমি আজি 125 জন মানুহ আমাৰ কংগ্ৰেছৰ মহিলা পুৰুষ সকলোৱে মিলি আমি মুনমুন বাইদেউ ডাঙৰীয়াৰ ওচৰত আমি আজি যোগদান কৰিলোঁ। কংগ্ৰেছৰ এটা কংগ্ৰেছ দলৰ আমাৰ নীতি নিয়মবিলাকতো সকলোৱে জানে। আজিলৈকে কংগ্ৰেছ দলে কিবা কৰিব পাৰিছে নেকি BTCত? আৰু BTCততো আজিৰ পৰাহে ধৰি লওক ক'বলৈ গ'লে, আগততো কোনো কংগ্ৰেছৰ গন্ধই নাছিলে। এতিয়া অসমত যেতিয়া কংগ্ৰেছৰ ঢেউ উঠিছে, কিন্তু কংগ্ৰেছৰ ঢেউ উঠিলেও আমাৰ যিটো BPFৰ ঢেউ এইটো BTCত আমাৰ বহুত। আমি অসমৰ বেলেগ বিষয় নকওঁ, আমাৰ BTCৰ বিষয়ে আমি ক'ম। BTCত কংগ্ৰেছৰ কোনো অস্তিত্ব নাই। আমি 125 জন জইন কৰিছোঁ। আমি সকলোৱে কংগ্ৰেছতে আছিলোঁ। এতিয়া বাইদেউৰ লগত আমি যোগদান কৰিলোঁ। এতিয়া যোগদান কৰাৰ পিছত এতিয়া বাইদেউ আমাক কি ধৰণে চলাব পাৰে, আমাৰ মানুহবিলাক আছে লৈ পেলাই একেলগে একগোট হৈ আমি সকলোৱে একেলগে মানে কাম কৰিম। অহা বছৰ আৰু MLA ইলেকশ্যন আছেই। এতিয়া MC ইলেকশ্যনটো কাম কৰিম ভালভাৱে সকলোৱে মিলি পেলাই, তাৰপিছত MLA ইলেকশ্যনটো আমি ভালকৈ চলাম। এই প্ৰমোদ বড়োতো এইটো ভুৱা নীতি ৰিভাজে নাই। BTCৰ কাৰণে BTC কোনে গুৰি ধৰোঁতা আছিলে? BTCখন যে হ'ল কোনে কৰিছিলে? BTCৰ গুৰি ধৰা আছে হাকাৰ মায়ে। ইমান মানুহৰ কষ্ট, মানুহ মৰিছে, কিমান মানুহ আহিলে গ'ল, তথাপিও সি থিয় হৈ BTCৰ হকে বহুত কাম কৰিছে। তেতিয়া BTCৰ হকে প্ৰমোদ বড়ো একো কাম কৰা নাই। দূৰেছি ই কৈছে যে কি কয় এখন ছুইজাৰলেণ্ড। এতিয়া দেখক ছুইজাৰলেণ্ড মানে এখন ট'টই নাযায় আমাৰ ৰাস্তাত, একো হোৱা নাই। এইবিলাক মিছা কথা, এইবিলাক কৈ পেলাই ঘূৰি ফুৰি আছে সিহঁতৰ একো কাম নাই। এতিয়া কংগ্ৰেছৰ বাই হ'ব, এইটোও হাকাৰমা চৰকাৰ আমাৰ ছাৰে এতিয়া BTCত আমাৰ আৰামত ঝাণ্ডা উঠাব 100%। আৰু আমাৰ যিবিলাক গ্ৰুপ আছে, আমি যিটো গ্ৰুপ ৰূপসীৰ মহিলাই হওক আৰু আমাৰ পুৰুষেই হওক একেলগে আমি কাম কৰিছিলোঁ ইমান দিন, তাত দেখিলোঁ নীতি নিৰ্বাচ ভাল নহয়। তাৰপিছত আমি সকলোকে বুজি পাই মাতি, ইয়াৰ আগত 3খন মিটিং কৰিছোঁ মই, সকলোকে বুজি মাতি চব সিহঁতক বুজালোঁ এইটো কৰিলে ভাল হ'ব, চৰকাৰখন আহিব, আমাক সুবিধাহে লাগে। সেইটো কাৰণে সকলোৱে আমি যোগদান কৰিম আৰু BPFক আমি জয়যুক্ত কৰিমেই। একো দিয়া নাই। আজি চাওক আপুনি এই সাৰেশ্বৰটো আৰু এইফালে ইছলামপুৰটো চাওক, একো ৰাস্তা এখন ট'ট মানে বাইক এখন যাব নোৱাৰা হৈছে। মানুহবিলাক একদম ভুক্তভোগী হৈছে। সববিলাক এইবিলাক মানুহ ইহঁতৰ ৰাস্তাটো চাই পেলাই সেইবিলাক মানুহ তাৰ পৰাই আহিছে, মানে ভুক্তভোগী। একো কোনোবা ঘৰেও পোৱা নাই, ৰাস্তা ঘাটটো দূৰৰ কথা। এটা এই যে JJMৰ এটা পাইপো খোলা নাই আজিলৈকে, তেনেহ'লে কি কৰিলে সিহঁত? না আমি কংগ্ৰেছক আমি খেলিছিলোঁ, একেলগে আছিলোঁ। মই তাৰ লগত ওতঃপ্ৰোত সম্পৰ্ক আছে আগৰ পৰাই, যেতিয়া BPFত আছিলে একেলগে বাহিৰ হৈছোঁ, একেলগে জইনিং কৰিছোঁ কংগ্ৰেছত। কিন্তু দিলীপ দা হিচাপে মই ভাল পাওঁ কংগ্ৰেছৰ হিচাপত, কিন্তু টিকেট নোপোৱাৰ কাৰণে আমাৰ দিলীপ দা এতিয়া ইউডিএফত গ'ল। ইউডিএফত যোৱাৰ পিছত ইউডিএফততো কোনো অস্তিত্ব নায়েই BTCত। এতিয়া তাত থাকি আমাৰ ৰাইজক, আমাৰ যিবিলাক গ্ৰুপ আছে, মহিলা আছে, আমাৰ বুঢ়া মানুহ আছে, আমাৰ গ্ৰুপটোক মই কেনেকৈ পালিব কৰিম? সেইটো কাৰণে বাইদেউক কৈ পেলাই সববিলাক বাইদেউ ব্যৱস্থা কৰি দিওঁ, মানুহবিলাক মই চলাৰ কাৰণে এটা অনুৰোধ জনাম।